हेलो गाइस, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি মেট্ৰিকৰ ডকুমেণ্টছ ডেমেজ বা যদি হেৰাই আপোনালোকে কি কৰিব, এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে ভালকৈ গম পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। আৰু যদি ফেচবুকত যদি চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মেট্ৰিকৰ যিকোনো ডকুমেণ্ট যদি ডেমেজ অথবা হেৰাইছে, তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমে এটা কাম কৰিব। যিটো জেগাত যিটো এৰিয়াত আপোনাৰ ডকুমেণ্টছ ডেমেজ হৈছে বা হেৰাইছে, তাৰ লোকেল থানাত গৈ আপোনালোকে এটা FIR কপি দিব। FIR দিয়াৰ পিছত তাৰপৰা যিখন পুলিচ ৰিপৰ্ট আহিব তাৰ এটা কপি লৈ আহিব। সেই কপিটোলৈ আপোনালোকে সেৱাৰ যিটো অনলাইন পৰ্টেল তাত আপোনালোকে যাব লাগিব। গতিকে মই ষ্টেপ বাই ষ্টেপ কৈ যাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। পোনপ্ৰথমতে আপোনাৰ কম্পিউটাৰতে হওক বা লেপটপতে হওক, যিকোনো এটা ব্ৰাউজাৰত গৈ গুগলত চাৰ্চ কৰিব লাগিব সেৱাৰ অনলাইন পৰ্টেলটোৰ। চমুকৈ সেৱা বুলি লিখিলেও আপোনালোকে চাৰ্চ কৰি পাব। যেতিয়া আপোনাৰ সেই সেৱা লিংকটো অ'পেন হ'ব তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত অলপ তললৈ স্ক্ৰল কৰিব লাগিব। তাৰ ৰাইট ছাইডে য'ত সেৱা অনলাইন ছাৰ্ভিচেছ লিখা আছে তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আকৌ অলপ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে কাৰেকশ্যন চাৰ্টিফিকেট, ডুপ্লিকেট চাৰ্টিফিকেট, মাইগ্ৰেশ্যন চাৰ্টিফিকেট এই সকলোখিনি আছে। গতিকে আমি ডুপ্লিকেট চাৰ্টিফিকেট বিচাৰিছোঁ, গতিকে ডুপ্লিকেট চাৰ্টিফিকেটত ক্লিক কৰিলোঁ। ক্লিক কৰি এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে, এই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব। তাৰ তললৈ অলপ স্ক্ৰল কৰিলে কেনেকৈ এপ্লাই কৰিব লাগে সেইটোও দেখাইছে। একেবাৰে তলত এপ্লাই ফৰ ডুপ্লিকেট লিখা আছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আকৌ তললৈ স্ক্ৰল কৰিব লাগিব। ইয়াতে ডুপ্লিকেট কপি ৰিকুৱায়াৰ্ড ফৰ, যি লাগে আপুনি ইয়াত টিক কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ কাৰণে 200 টকা, এডমিটৰ কাৰণে 200 টকা, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কাৰণে 200 টকা, এইখিনি আপুনি পে' কৰিব লাগিব। যিমানখিনি আপুনি চিলেক্ট কৰিব সেইটো হিচাপত আপুনি পে' কৰিব লাগিব। ইয়াত সম্পূৰ্ণ শুদ্ধকৈ সেই ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনাৰ যিটো FIR কপিৰ কথা কৈছিলোঁ, এই FIR কপিটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰি তলত যিটো কালেক্ট ফ্ৰম সেৱা অফিচ বা চেণ্ড ভায়া পষ্ট লিখা আছে, আপুনি যিটোত বেছি সুবিধা পায় সেইটোতে আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত প্ৰচিড কৰি দিব। এই পেজটো অ'পেন হোৱাৰ পিছত এইখিনি আপোনালোকে ভালকৈ এবাৰ পঢ়ি চাই ল'ব। আৰু তলত দুটা অপশ্যন দিয়া আছে, অলপ স্ক্ৰল কৰিলে আপোনালোকে দেখিব পে' অনলাইন নাও আৰু পে' লেটাৰ লিখা আছে। পে' অনলাইন নাও হ'লে নাওত ক্লিক কৰি আপুনি যদি পে' কৰে তেতিয়াহ'লে কলৈকো যোৱাৰ প্ৰয়োজন নাই, আপুনি অনলাইনতে পইচাটো পে' কৰিব পাৰিব। নেট বেংকিঙৰ দ্বাৰাই হওক বা আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড যিয়ে নহওক। আৰু পে' লেটাৰ যদি কৰে তেতিয়াহ'লে হয়তো আপোনালোকে চালান কাটিব লগা হ'ব। গতিকে আপোনালোকে পে' অনলাইন যদি সুবিধা হয় পে' অনলাইন নাওত ক্লিক কৰি পে' অনলাইন নাও কৰি দিব। তাৰপিছত এই পেজটো অ'পেন হ'ব। পে' অনলাইন নাওত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত মই দুটা চিলেক্ট কৰিছিলোঁ, সেইকাৰণে 400 টকা দেখাইছে। তলৰ অপশ্যন চিলেক্ট কৰিব দিছে, নেট বেংকিঙৰ দ্বাৰা দিম নে, ক্ৰেডিট কাৰ্ডৰ দ্বাৰা দিম নে, আৰু ডেবিট কাৰ্ডৰ দ্বাৰা নে ৱালেটৰ। মই চিলেক্ট কৰিম ক্ৰেডিট/ডেবিট কাৰ্ডটো, যিহেতু মোৰ ওচৰত ATM কাৰ্ডখন আছে। চিলেক্ট কৰাৰ পিছত আপোনাৰ ATM ডিটেইলছটো দিবলৈ দিব। ATM ডিটেইলছটো দিয়াৰ পিছত আপুনি মেক পে'মেণ্ট কৰি দিব লাগিব। আৰু তাৰ আগতে আপোনাৰ আকৌ এবাৰ পপআপ এনেকুৱা এটা আহিব, টেক্স কিমান কাটিছে কি কথা, এইখিনি আপোনাক এবাৰ চাই ল'ব দিব। তাৰপিছত প্ৰচিড অপশ্যন দেখাব, প্ৰচিডত গৈ আপুনি প্ৰচিড কৰি দিব। প্ৰচিড কৰাৰ পিছত আপোনাৰ এই পেজটো অ'পেন হ'ব। ইয়াত আপোনাৰ OTP বিচাৰিব, OTPটো দি মেক পে'মেণ্ট কৰি দিব। ইয়াতে ওলালে পে'মেণ্ট ৰিচিভ ছাকচেছফুলি, আপোনাৰ ট্ৰানজেকশ্যন নাম্বাৰ, আৰু অলপ তললৈ স্ক্ৰল কৰিলে এপ্লিকেশ্যন ছাকচেছফুলি জেনেৰেটেড লিখা আছে। আৰু কাইণ্ডলি নোট ডাউন দি বিল' ARN নাম্বাৰ। ARN মানে এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাগে, খুব সম্ভৱ। সেইটো আপোনালোকে স্ক্ৰীনশ্বট বা লিখি ল'ব। তাৰপিছত তলত লিখা আছে ডাউনলোড ফৰ্ম। আপুনি যে ফৰ্মখন ফিল আপ কৰিলে সেই ফৰ্মটোৱে ইয়াত জেনেৰেট হৈছে। আৰু তলত ডাউনলোড যিটো ইনভইচ ৰিচিপ্ট আছে, এইটো হৈছে আপোনাৰ পইচা যে পে'মেণ্ট কৰিছে তাৰে এটা কপি। আপুনি দুইটাই ডাউনলোড কৰি থৈ দিব পাৰে ভৱিষ্যতৰ কাৰণে।